Good morning, sir. Good morning, Baba. Good morning. Good morning, sir. Good morning, sir. Good morning. তোক পোকে খোৱা গৰুৱে কামুৰিলে নে? একদম একেবাৰে আৰম্ভ কৰিলি? বাৰু কোন কোন আছ ক্লাছত? ভদে চৰ আছ? তই যে পিছ বেঞ্চখনলৈ গলিগে? Sir, backbencher হয়। Backbencher সদায় পাছতহে বহে। ইয়াৰ মুখখন একদম লাও পাত কচুপাত ইয়াৰ মুখখন। সেইটো হাতত কি লৈ আছ? হাতত কি লৈ আছ তই? কি sir? একো লৈ থকা নাই sir হাতত। সেইটো কি সেইটো? নাই, একো নাই sir মোৰ হাতত। না হাতটো দেখা তই, হাতটো চা, হাতত কি আছে দেখুৱা। হাতত কি আছে তোৰ? হাতটো দেখুৱা মোক। মোৰ হাতত ভৱিষ্যত আছে ছাৰ, যিটো অন্ধকাৰ হৈ গ'ল। মই নাজানো এতিয়া কি হ'ব মোৰ। ছাৰ কি হৈছে আপোনাৰ? হেডেক হৈ গৈছে তহঁতৰ কথাবোৰ শুনি। হেডেক? ক'ত হৈছে ছাৰ? भगवान है कहाँ रे तू ऐ खुदा है कहाँ रे तू। বাৰু কালি প্ৰশ্ন কৰি আনিবলৈ দিছিলোঁ নহয়, প্ৰথমতে কোনে দেখাবি চাওঁ। আৰু তহঁতিও কোৱাৰ আগতে কৈ লৈছোঁ, ভৰি বিষ, হাতৰ বিষ, পেটৰ বিষ এইবোৰ নচলিব দেই বাবা। ছাৰ মূৰৰ বিষটো। নাই সেইটো নচলিব। একদম তোক থেতেলিয়াই পেলাম আৰু তই বৰ গাই থাক আৰু। প্ৰথমতে কোনে দেখাবি? ছাৰ মই। ছাৰ মইনে? বা গোটেই সোপাই কৈছে আজি। বোলা প্ৰথমতে তয়ে দেখাহোঁ। ছাৰ কি কৈছে? প্ৰশ্নৰ উত্তৰ দেখা মোক। কিহৰ প্ৰশ্নৰ উত্তৰ ছাৰ? কেলে এইমাত্ৰচোন তই মনে চিঞৰি আছিলি। চিঞৰিলে কাৰণেহে চিঞৰিলো। কি প্ৰশ্নৰ উত্তৰনো ছাৰ? কেনেকুৱা প্ৰশ্নৰ উত্তৰ? I don't know. তোৰ এটেণ্ডেঞ্চ কেঞ্চেল দেই বাবা। তই আৰু মোক ক্লাছত দেখা নিদিবি বাবা। ছাৰ মই আপোনাক ৰক্তিম ক্লাছৰ তই বিষয়ে দেখাওঁ। বহীখন জমা দি দিম। মোৰ মানে প্ৰশ্ন উত্তৰবোৰ অলপ দীঘল হৈছে। দুটা লেচনৰ পাঠ আপুনি চাব লগা আছে। সেইকাৰণে আপোনাক মই ক্লাছৰ ছুটীত বহীখন দি দিম। আপুনি পাছত ছাৰ মোক বহীখন দি দিব ছাৰ। বাৰু হ'ব তেনেহ'লে। প্ৰশ্ন উত্তৰ কৰা কিবা প্ৰাইজ আছে নেকি ছাৰ? আছে প্ৰাইজ। ছাৰ ছোৱালীজনীক বিয়া পাতিব লাগে। ফটোৱা কথা ক'বলৈ আহিছে। ৰক্তিম তই আমাৰ ছোৱালীজনীক বিয়া পাতিব লাগিব। নহয় মই পৰীক্ষা নম্বৰৰ লগত তোৰে বহী নম্বৰ মই যোগ কৰি দিম বাৰু দেই। ৫ হওক ১০ হওক মই যোগ কৰি দিম বাৰু। একদম বঢ়িয়া হৈছে, সুন্দৰ হৈছে। বোলা তইতো বহি নেদেখালি মোক। ছাৰ ইতিহাস সাক্ষী আছে, বেক বেঞ্চাৰ্ছে কেতিয়াও প্ৰশ্ন নকৰে। একচুৱেলি আমাৰ এইটো নিয়মেই হয় আৰু মই নিয়ম ভংগ কৰিব নোৱাৰো। আমি নাভাঙো। ইনক্লাব জিন্দাবাদ। জিন্দাবাদ। Simon, go back. Go back. কি হৈছে তহঁতৰ? ছাৰ বেল মাৰিলে। আপুনি যাওক কামিও যাওক। ছাৰ মোৰ মানে এটা হাগিব লাগিছে, ময়ো যাওঁ। ক'ত গলি যাবি? দেখিছা তহঁতলে। তহঁতি কাইলৈ আহিবিহঁত, চাই ল'ম তহঁতক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব
আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে আমি এতিয়া ভিডিঅ'বোৰ আপোনালোকে সৰ্বপ্ৰথমে চাবলৈ পাব। ধন্যবাদ।